Hello everyone. আজি মোৰ ছোৱালীৰ স্কুলত ইউনিয়ন স্পৰ্টছ আছে তো ইউনিয়ন স্পৰ্টছত মোৰ বেটি এটো কি আছিল ইন আউটত এটো থাৰ্ড হৈছে থাৰ্ড ইন আউটত যারা তো যোৱা কালিৰ পৰা ষ্টাৰ্ট হৈছে যোৱা কালি পোৱা নাছিল মানে তেতিয়া বহুত বেয়া লাগিছে কান্দি আছিল যোৱা নাই পোৱা নাই তো আজি সেকেন্ড दिन माने আজি মানে আছে জারার চকলেট ড্রেস আর আছিল ইন আউট আর কি আছিল মানে সদায় দুটাকে দি আছে খেল আর ইহাতে সৰু এলকেজিত পড়ে মোর সৰু ছোৱালীটো এলকেজিত আমার গোটে প্যারেন্টস আছে সোমাব দিছে খেলাখিনি চাব দিছে আমাক খেলা তো আমি সোমাইছো গোটে কেটে তো মোর ছোৱালীটো সৰু ছোৱালীটো থাৰ্ড হৈছে বহুত ভাল পাইছে মানে যোৱাকালি পোৱা নাছিল মানে কান্দি আছিল পোৱা নাই কাৰণে ঘৰত যাই ঘৰৰ পৰা মোৰ ডাঙৰ ছোৱালীৰ এটা মেডেল আছে সেইটো লৈ আহিছে এইটো যারা এখানে সব ভালকে থিয় হয়ে থাকা একদম ধুনিয়াকে থিয় হয়ে থাকা এই তুই প্র্যাকটিস out in out in out okay এটা বুঝি পাইছা এটা স্টার্ট করা হবে তো এতিয়া দিছে নার্সারির বেলুন রেস কিছে পাপা দিতেছে এলকেজি কানে নাহি আছে হ্যাঁ এলকেজি কানে আহিবানি দিয়া এইটো চাচোন এইটো চাবা কেনেকে আনে হেনেকে তুমিও কৰিবা হা চাই থাকা এইটো খেলটো চাই থাকা আগতে মিছৰ পৰা ছিঙিব লাগিব নেকি বেলুনটা ছিঙি হেনা মিছকিলা আছে কাটু বেলুন বিলাক মই ধৰি পেলাইছি তাৰপিছতে মই ওলাইছিলো খেলা শেষ হোৱাৰ পিছত ওলাইছো যাবলৈ পিছত মোৰ হাজবেণ্ডে চাং গোৱালপাৰাত আহিছে মোক ফোন কৰিছে যে মই আহিছো তুমি নাযাবা টেম্পো তাৰপিছত একেলগে আহিলো আমি এইটো কাৰবালা যোৱা ৰাস্তাত আছো কালিও আছে অহাকালি আছে মিউজিক কম্পিটিশন নেক্সট স্কুলত না স্কুলত একটা কাপড় লাগাও বিয়ার যে একটা কাপড় থাকে এটা লাগাই কেন দেখলো আজি কি ভাত খোৱা নাই মই ৰাতিপুৱা ভাত বনাই থৈ আহিছোঁ এতিয়ালৈকে ভাত খোৱাই নাই কিবা কামত গোৱালপাৰাত আহিব লগা হৈছিল কিয় খোৱা নাই ভাত নাখালেও ভাত অকলে খাবলৈ মন নাযায় একেলগে বহি খোৱা স্বভাৱ আছে ভাত এতিয়া যাম ৰুমত আৰামত ভাতকেইটা ঢালি দিব বিচাৰে যে মই বহি বহি খাম তো ইয়াৰ কিন্তু স্বভাৱ এটা কেতিয়াবা ভাত বনালে চব্জি বনালেও মানে নিজে ঢালি নাখায় মই দিলেহে ডাইনিঙত মই পুৰা ধুনীয়াকৈ দিব লাগিব তাৰপিছতহে খাব তো আমি ফাইনালি ৰুম আহি পালোঁ ৰুম অহাৰ পিছতে মই হাত মুখ ধুলোঁ কাপোৰ চেঞ্জ কৰিলোঁ ইফালে জাৰাক কাপোৰ চেঞ্জ কৰাই দিলোঁ আৰু ৰাতিপুৱা যিহেতু গা ধুই নিদিওঁ গা ধুই দিলোঁ তাক গা ধুই দিয়াৰ পিছতে মই ভাত ৰেডি কৰিলোঁ আৰু মাংস ৰাতিপুৱা মাংস আছিল এইটো গৰম কৰিলোঁ গৰম কৰি তো মোৰ হাজবেণ্ডক দিলোঁ যেহেতু ঠাণ্ডা হৈ যায় ৰাতিপুৱা চব্জি বনালে দুপৰীয়া খাবলৈ হ'লে ঠাণ্ডা হৈ যায় আৰু মাংস ঠাণ্ডা খালেও ভাল নালাগে আৰু ইফালে চাওক মোৰ জাৰা মোৰ কাৰণে সালাড ৰেডি কৰি আছে যেতিয়া ৰুমত সালাড বনাওঁ এক্সট্ৰাকে নিজে কাটিব আৰু আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে অৱশ্যই কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে ভিডিঅ'টো আৰু যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব ধন্যবাদ